ওম শান্তি। মই কোন? এই জড় শৰীৰটো মই নহয়। তেন্তে মই কোন? মই এক দিব্য চৈতন্য শক্তি, যাৰ নাম আত্মা, যি মোৰ শৰীৰৰ সকলো কৰ্মেন্দ্ৰিয়ৰ মালিক, যাৰ নিৰ্দেশত শৰীৰটোৱে কৰ্ম কৰে। শৰীৰটো মোৰ এক বস্ত্ৰহে, যাক ধাৰণ কৰি মই কৰ্ম কৰি যাওঁ। অন্তৰ চকুৰে আত্মাক চোৱা। কপালৰ মধ্যত জিলিকি থকা ই পোহৰৰ এক সূক্ষ্ম বিন্দু। মোৰ পিতা কোন? পৰম পিতা পৰমাত্মা। মোৰ পিতা থাকে ক'ত? ইয়াৰ পৰা কোটি কোটি যোজন দূৰত, পৰম ধামত। লাহে লাহে মই মন আৰু বুদ্ধিক লৈ গৈছোঁ পঞ্চতত্বৰ পৃথিৱীখনৰ সিপাৰে, জোন বেলি তৰা নক্ষত্ৰৰ পৰাও বহু দূৰলৈ, পিতাৰ নিবাস স্থান হেঙুলীয়া ৰঙা আভাৰে জিলিকি থকা পৰম ধামলৈ। জ্ঞানৰ তৃতীয় নেত্ৰৰে নিজক জ্যোতিবিন্দু আত্মাৰূপত নিজৰ প্ৰকৃত ঘৰ পৰম ধামত মই দেখিবলৈ পাইছোঁ, য'ত কোনো বন্ধন নাই, কোনো বোজ নাই, কেৱল শান্তি শান্তি শান্তি। মই আত্মা ইয়াত সম্পূৰ্ণ স্বতন্ত্ৰ মুক্ত অৱস্থাত নিজৰ শতগুণী স্বৰূপত সম্পূৰ্ণ শান্ত শীতল পবিত্ৰ অৱস্থাত আছোঁ। লাহে লাহে মই আত্মাই পিতা পৰমাত্মাৰ সান্নিধ্যলৈ আহিছোঁ, যি মোৰ নিচিনাকৈয়ে এক প্ৰকাশপুঞ্জ জ্যোতিবিন্দু, এক দিব্য চৈতন্য শক্তি। শক্তিৰ সাগৰ পিতাৰ পৰা ওলোৱা শক্তিৰ কিৰণ ৰাখি আকাশৰ পৰা বৰষুণ পৰা দি মোৰ ওপৰত পৰিবলৈ ধৰিছে, আৰু মই আত্মা পৰমাত্মাৰ শক্তিৰ কিৰণেৰে সম্পূৰ্ণৰূপে সিক্ত হৈ শক্তিশালী হৈ পৰিছোঁ। লাহে লাহে মই আত্মা পৰম ধামৰ পৰা উভতি আহি পুনৰ মোৰ শৰীৰত কপালৰ মধ্যত মোৰ নিজ স্থানত অৱস্থান কৰিছোঁ। পৰমাত্ম শক্তিৰে ভৰপূৰ এতিয়া মই এক অত্যন্ত শক্তিশালী আত্মা। ওম শান্তি।